নমস্কাৰ এছডিএছ এডুকেশ্যনৰ তৰফৰ পৰা আপোনাক স্বাগতম জনাইছো। বৰ্তমান যেহেতু লকডাউন চলি আছে, ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণীকোঠাৰ শিক্ষাৰ পৰা বঞ্চিত হৈছে আৰু শিক্ষকসকলেও ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰিব পৰা নাই, যাৰ বাবে যিসকলে কোচিং চেণ্টাৰ চলাই আছে বা প্ৰাইভেট টিউচন কৰি আছে তেওঁলোকৰ বহুত ক্ষতি হৈছে। সেয়ে আজি আমি এনে দুটা ফ্ৰী এপছৰ বিষয়ে আপোনালোকক কম, যাৰ সহায়ত শিক্ষকে ঘৰত বহি ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰিব পাৰিব আৰু ছাত্ৰ-ছাত্ৰীসকলে ঘৰত বহি শিক্ষকসকলৰ দ্বাৰা পাঠদান গ্ৰহণ কৰিব পাৰিব। এইটো এপছ মোবাইল বা কম্পিউটাৰ দুইটাতে ব্যৱহাৰ কৰিব পাৰিব। তাৰ বাবে আপোনাক প্ৰয়োজন হ'ব ইণ্টাৰনেট কানেকশ্যন আৰু এটা জিমেইল একাউণ্ট। এই এপছটোৰ সহায়ত শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক এছাইনমেণ্ট দিব পাৰিব, প্ৰশ্ন সুধিব পাৰিব, কোৰ্স মেটেৰিয়েল দিব পাৰিব, বিভিন্ন বিষয়ৰ ফাইল PDF বা ফটোৰ আকাৰত ছাত্ৰ-ছাত্ৰীক ভিডিঅ' ৰেকৰ্ডিং কৰি দিব পাৰিব আৰু বিভিন্ন ধৰণৰ ইউটিউব চেনেলৰ লিংক তাত শ্বেয়াৰ কৰিব পাৰিব, ইউটিউবৰ ভিডিঅ' শ্বেয়াৰ কৰিব পাৰিব, একে সময়তে বিভিন্ন ধৰণৰ বিষয়ৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকল আৰু শিক্ষকসকলৰ মাজত ভিডিঅ' কনফাৰেন্স কৰিব পাৰিব, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নোট শ্বেয়াৰ কৰিব পাৰিব, ছাত্ৰ-ছাত্ৰীসকলেও পোনপটীয়াকৈ শিক্ষকসকলক বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিব পাৰিব। আৰু এপছ দুটাৰ নাম হৈছে এক নম্বৰ গুগল ক্লাছৰুম আৰু 2 নম্বৰতে হৈছে গুগল হেংআউট মিট। এপছ দুটা পৰিচালনাৰ বিষয়ে আপোনালোকে অধিক তথ্য সহকাৰে জানিবলৈ বিচাৰিলে আপোনালোকে আমাৰ পৰৱৰ্তী ভিডিঅ'কেইটা চাব লাগিব আৰু সেইকাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে চেনেলটো লাইক, কমেণ্ট আৰু আপোনালোকৰ প্ৰিয়জন অৰ্থাৎ বন্ধু বৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। চাই থাকিব এছডিএছ এডুকেশ্যন।